Hello guys, welcome to my YouTube channel. তো বৰ্তমান এতিয়া গৈ আছো আৰেডঙা তো বকো হাইমৰ আৰেডঙাত গৈ আছো তো শেষলৈকে চাই থাকিব তো আৰম্ভ কৰোঁ। তো এতিয়া অলপ মাটি ৰাস্তা পালো, অলপ ৰাস্তা বেয়া তথাপিও চলি যাব। তো ফাইনেলি আহি পালো আমাৰ পিকনিক স্পট আৰেডঙা তো আৰু লগত আছে আমাৰ দিব্য ভাই। প্লিজ সাবস্ক্রাইব কৰিব মোৰ চেনেলটো দিব্যটিছ ব্লগ বুলি আছে। দিব্যস ব্লগছ। দিব্যটিছ আচ্ছা মই ডিসক্রিপশনত লিংকটা দি দিম তো আপোনালোকে চাব। তো এই চাওক এই হ'ল আৰেডঙা তো বহুত সুন্দৰ পিকনিক স্পট, বহুত ধুনীয়া দৃশ্য নিয়ে চাই লওক। একদম মানে বহুত একদম সুন্দৰ নজাৰা, একদম বহুত ভাল লগা প্ৰাকৃতিক দৃশ্য। তো আহিব পাৰে আপোনালোকে। ইয়াৰ এড্ৰেছটো হ'ল বকো আহিব, বকো পাছত হাইম তিনিআলিদি হাইমত আহিব, হাইমৰ আৰেডঙাত ইয়াৰ এড্ৰেছ। তো আহিব নিশ্চয়। আৰু সুখন হ'ল হেংগিং ব্ৰিজ মানে আলগা দলং। তো বন্ধুবিলাকে তাতে গ'ল, আমিও গৈ আছোঁ লাহে লাহেকৈ। প্ৰথমতে ইয়াৰ নজৰ চাই লওক। এয়া চাওক খুব সুন্দৰ পৰিষ্কাৰ পানী আৰু এইবিলাক চাওক। আৰু সোঁপাৰে গৈ আছোঁ লাহে লাহেকৈ। আৰু সেইখন হ'ল হেংগিং ব্ৰিজ মানে আলগিয়া দলং, য'ত নেকি খুটা নাই। চাওক ৰাইজ বহুত সুন্দৰ নজৰা, এইবিলাক গোটাই পাথৰ শিল আৰু লগতে বহুত ঠাণ্ডা ঠাণ্ডা পৰিষ্কাৰ পানী। আৰু ইয়ে চাওক চব দেখাই আছোঁ আপোনালোকক। তো ইয়াতে মানে বহুত পিকনিক খাবলৈ আহে, কিন্তু বৰ্তমান ছিজন হোৱা নাই, সেইকাৰণে মানুহ বেছি অহা নাই। তো দেখাব পাৰে একদম পুৰি সুন্দৰ, বহুত ভাল লাগিছে। কিন্তু আপোনালোকে নিশ্চয় আহিব। তো আৰু এতিয়া চাই লওক এটা 360 ভিউ। তো এই চাই লওক তো ফিলহাল এতিয়া গৈ আছোঁ হেংগিং ব্ৰিজ মানে আলগা দলঙত গৈ আছোঁ। তো চাই থাকক। চৰি এইবিলাকে হ'ল পাৰ্কিঙৰ জেগা। তো এতিয়া মানে বৰ্তমান বেছি গাড়ী নাই, কিন্তু জানুৱাৰী মাহলৈকে বহুত বহুত গাড়ী আহি যায়। তো আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে। তো বহুত সুন্দৰ জেগা হয়। আৰু এইফালে গৈ আছোঁ আমি হেংগিং ব্ৰিজ। এইটো ভাই এইখৰে হ'ল ৰাস্তা, হেংগিং ব্ৰিজ যোৱা ৰাস্তা এইখৰে। তো গৈ আছোঁ ইয়াৰ পৰা ষ্টাৰ্ট হেংগিং ব্ৰিজ। তো এই চাই লওক। তো পুৰা ছেফটি। তো চাওক এয়া ফিলহাল হেংগিং ব্ৰিজৰ ওপৰত আছোঁ। এয়া থৰা থৰা লৰে। তো এতিয়া আছোঁ বৰ্তমান হেংগিং ব্ৰিজ মানে আলগিয়া দলং, য'ত নেকি খুটাই দলং নাই। তো বৰ্তমান এতিয়া থিয় হৈ আছোঁ। অলপ অলপ লৰে, কিন্তু ভাল লাগে বহুত। এটা বেলেগ ফিলিং আহে। তো ইয়ে আৰেডঙা আৰু ইয়ে হেংগিং ব্ৰিজ তো মোক বহুত ভাল লাগিছে। তো আৰু ভাই আপোনাক কেনেকুৱা লাগিছে? একদম মজা ঠাই হয়, একদম মজা। আৰু আপোনালোকে যদি 2020 একদম এনজয় কৰিব খুজিছে মানে লাষ্ট সময়ত, আপোনালোকে ইয়াতে আহক আৰু পিকনিক কৰক। ধুনীয়া ঠাই হয়, যি এনজয় কৰিব লাগে তামাম এনজয় পাব। আৰু যদি গা ধুৱাইছে যায় গা ধুব পাৰিব, ঠাণ্ডা আৰু বহুত ঠাণ্ডা। আৰু একদম বহুত ঠাণ্ডা পানী, কিন্তু বহুত পৰিষ্কাৰ পানী, ঠাণ্ডা পানী, বহুত ভাল লাগিছে। তো আপোনালোকে আহক। আৰু ভাইৰ এটা চেনেল আছে, চেনেলটোৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি থাকিম লিংকটা। তো চাব। তো আজিলৈ ইমানতে সমাপ্ত। তো টাটা বাই বাই, জয় অসম।